ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নটো তোমালোকে চোৱা নেক্সট প্ৰশ্নটো কৈছে লেটিছ বিন্দুৰ বৈশিষ্ট্য লিখা লেটিছ বিন্দুৰ বৈশিষ্ট্য লিখা লেটিছত থকা প্ৰতিটো বিন্দুকে আমি কি বুলি কওঁ লেটিছ বিন্দু বুলি কওঁ লেটিছ বিন্দুটো এটা কি হ'ব পাৰে পৰমাণু অণু বা আয়ন হ'ব পাৰে হয়নে নহয় তাৰপিছত নেক্সট সুধিছে কোনটো বিন্দু ক্ৰুটিয়ে স্ফটিক এটাৰ ঘনত্ব কি বা দিলে এইটো বৃদ্ধি কৰে বুলি লিখিছে তো কি হ'ব এইটো তোমাৰ অন্তৰ্বৰ্তী ক্ৰুটি হ'ব হৈ গ'ল অন্তৰ্বৰ্তী ক্ৰুটি ইণ্টাৰষ্টিচিয়েল ইফেক্ট ইণ্টাৰষ্টিচিয়েল ডিফেক্ট বুলি কয় হৈ গ'ল নেক্সট সুধিছে তোমালোকক অৰ্ধ পৰিবাহী কাক বোলে অৰ্ধ পৰিবাহী কাক বোলে যিবোৰ কঠিন পদাৰ্থৰ বিদ্যুৎ পৰিবাহিতা মধ্যমীয়া তাকে আমি কি বুলি কওঁ অৰ্ধ পৰিবাহী বুলি কওঁ যেনে অৰ্ধ পৰিবাহীৰ মেইন ভাগ দুটা কি আছিল পি টাইপ এন টাইপ হয়নে নহয় তো এতিয়া আমাক সুধিছে যে জাৰ্মেনিয়ামক ইণ্ডিয়ামেৰে ডপিং কৰিলে কি হয় বৰণক সিলিকনেৰে ডপিং কৰিলে কি হয় তোমালোকে জানা এইটো সিলিকনৰ 14 এটমিক নম্বৰ বৰণৰ কিমান 5 তো কিমান হ'ব ইয়াতে 2.3 হৈ যাব হয়নে নহয় আৰু ইয়াতে সিলিকনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2.8.4 হৈ যাব হয় না ইয়াৰ 4 আছে ইয়াৰ 3 আছে তো এটা ইলেক্ট্ৰন কম আছে ইলেক্ট্ৰন ঘাটি থাকিলে আমাৰ কি হ'ব আমাৰ পি শ্ৰেণীৰ অৰ্ধ পৰিবাহীৰ সৃষ্টি হ'ব তোমাৰ ৰাখিবা এইটো 2 নম্বৰটো ফাৰ্ষ্টটো চাগে পি শ্ৰেণী হ'ব কৰি চাবাচোন তোমালোকে